নমস্কাৰ ওয়েলকাম বেক মাই চেনেল। আজি বনাবলৈ লৈছোঁ মাগুৰ মাছৰ সৈতে এয়া ভেদাইলতা আৰু মানিমুনি। ভেদাইলতা মানিমুনি আৰু সব মিক্স আছে আৰু এনেকৈ মিক্সিত সৰু সৰুকৈ আগতীয়াকৈ কাটি ল'লোঁ। তাৰপিছত এয়া মিক্সিত এনেকৈ পানী অকণমান দি পেলাই একেবাৰে মসৃণভাৱে মিহি কৰি ল'লোঁ। তাৰপিছত এনেকৈ গামলাটোত এনেকৈ গোটেইখিনি বাকি ল'লোঁ। এইফালে লৈ লৈছোঁ আলু 3টা, বাকলি গুচাই ধুনীয়াকৈ ধুই লৈ পেলাই এনেকৈ কুকাৰত দি দিছোঁ আৰু ইয়াত গৰম পানীখিনি দি দিম, এনেকৈ সিজিবলৈ দিম। আৰু এইফালে এইখিনি পেষ্টখিনিটো গৰম পানী অলপ দি পেলাই অলপ দেৰি ঢাকি থ'ম। এনেকৈ এয়া গৰম পানীখিনি দি দিলোঁ আৰু এইখিনি অলপ দেৰি ঢাকি থ'ম। এইফালে মাছ বাছি আনিলোঁ ধুনীয়াকৈ, এয়া নিমখ হালধি সানি এইফালে মাছ ভাজি আছোঁ, মাগুৰ মাছ। এইফালে এনেকৈ মাছখিনি ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু মই তেল মৰা ভিডিঅ' কৰিবলৈ পাহৰিলোঁ। আৰু এনেকৈ আদা নহৰু আৰু জলকীয়া দি পেলাই তেল মাৰিলোঁ। তাৰপিছত জালুক অলপো দি দিলোঁ তাতে। তাৰপৰা আলুখিনি এনেকৈ ভাঙি পেলাই এইখিনি সদায় এনেকৈ দি দিলোঁ। তাৰপিছত আৰু পিছত লাষ্টত এই জলকীয়া 3টা দি দিছোঁ ধুনীয়াকৈ। তাৰপিছত এয়া আমাৰ চব্জি হৈ গ'ল। আজিলৈ আহোঁ, বাই বাই।